দাদা কি হল কিবা অসুবিধা হৈছে কোন মই দেখো তই অথনিবে মোক মনিকাই চাই কাম কৰিবলৈ মাতি থকা নাই নে বাৰু দাদা মই বেলেগ এটা কাম কৰি আছিলো সেয়ে বৌমাতটো শুনি নাপালো ঐ কি শুনি নাপালে তোক কি কাপোৰ পাতি মাতিব লাগিছিল নেকি আজিতো কৰিব পাৰিলে হ'ল মা বৌয়ে কি কৰাৰ কথা কৈছে মালতীও অথনি বৌয়েতো চাহকাপ আনিবলৈ চিঞৰি আছিলে তই নমুনা দেখি চাহকাপ মই লৈ আনিলো কিন্তু ভুলতে তাত চেনীৰ সলনি নিমখ দি পালোঁ সেইটোকে বোৱাৰীয়ে বেয়া পাই ঘৰ এৰি যোৱাৰ কথা কৈছে অ' ই বৌ ইমান সৰু কথাটোতে এনেকৈ বেয়া পাব লাগেনে চুপ থাক বেছি গাড়ী যাবলৈ লাগিবি চাকৰ আমি চাকৰ দৰে খা বোৱাৰী তুমি মালতী কেনেকৈ ক'ব পাৰা আমি তাইক কোনোদিন চাকৰণী বুলি ভবা নাই তাই সৰুৰে পৰাই আমাৰ লগত
পাইছেনে? অঁ, পাইছোঁ। তুমি বাৰু মোৰ ল'ৰা আৰু ছোৱালী দেখিছিলা নেকি? এই মাত্ৰ ওলাই গৈছে। দেখিছিলোঁতো। তেওঁ ঘূৰি আহিব নহয়। কি? তোমাক কৈছিল ঘূৰি আহিব বুলি? কৈছিলতো। আপুনি এনেকৈ চিন্তা কৰিছে। হেৰি, দেখিছে? মই কৈছিলোঁ নহয় ইহঁতে ঘূৰি আহিব বুলি। মই জানোৱেই, ইহঁতে আমাক এৰি থৈ ক'তো যাব নোৱাৰে। দেখিলেনে আপুনি? এনেই মিছামিছি চিন্তা কৰি থাকে। যাওকচোন যাওক, ভিতৰলৈ যাওক, অলপ জিৰাওক হৈ, সিহঁত অলপ পাছতেই ঘূৰি আহিব। তুমি ঠিকেই কৈছা। মই জানো মোৰ ল'ৰা আৰু বোৱাৰীয়ে মোক এৰি থৈ ক'তো যাব নোৱাৰে অ'। মই মিছামিছিকৈ এনেই চিন্তা কৰি আছোঁ। তোমালোকে কথা পতা, মই ভিতৰলৈ যাওঁ দেই। মই জানো ইহঁতে ঘূৰি আহিব। নিশ্চয় ঘূৰি আহিব। ইহঁতে সোনকালে ঘূৰি আহিব। ঘূৰি আহিব ইহঁতে। উপায় নাই যে ক'তো যাব নোৱাৰে নহয়। ঘূৰি আহিব। মই জানো ঘূৰি আহিব। দেখিলা আজি অৰুণিমাই আকৌ এনেকুৱা কৰিবলৈ আৰম্ভ কৰিছে। দেখিছোঁ। তেখেতৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খাই গৈ আছে। আপোনাক মই কৈয়ে আছোঁ, কোনোবাখন ভাল হাস্পতালত তেওঁক ভৰ্তি কৰাওক, নহ'লে তেওঁৰ অৱস্থা আৰু বেয়াৰ ফালে ঢাল খাব। কিন্তু মোৰ ভয় হয় যদি হাস্পতালত থাকিলে তেওঁৰ মনত বেছি কষ্ট পায়। আপুনি বুজিবলৈ চেষ্টা কৰকচোন। তেখেতক হাস্পতালত ভৰ্তি কৰাটো জৰুৰী হৈ পৰিছে। নহ'লে এই বিভ্ৰান্তিবোৰ লৈ আৰু কিমান দিন? আৰু এই বিভ্ৰান্তিবোৰ নহ'লে যদি তেওঁ জীয়াই নাথাকে। দেউতা! মালতী, তুমি সেইদিনা ভালেই হ'ল। বহাচোন বহা। ইয়াতে বহা। বাইদেউ, দেউতাই এইবোৰ কি কৈ আছিল? তোমাৰ মাৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খাই গৈ আছে। বৰিতাক কৈছোঁ কোনোবাখন ভাল হাস্পতালত ভৰ্তি কৰাবলৈ, কিন্তু তেওঁ ভয় কৰে। দেউতাক মই কৈয়ে থাকোঁ, কিন্তু দেউতাই ভয় কৰে। তেওঁ জীৱনত বহুত কিবা কিবি হেৰুৱাইছে যে। যদি তেওঁ মাকো হেৰাই পেলায়, ইয়াত ভয় কৰিবলগীয়া একো কথাই নাই মালতী। কিন্তু বাইদেউ, মই জনাত এইধৰণৰ পৰিস্থিতিত ঘৰত থকাতে বেছি ভাল বুলি জানো। হয়, কিন্তু মনৰ বিভ্ৰান্তিবোৰ দূৰ কৰিবৰ বাবে হস্পিটেল নিবই লাগিব। আচলতে হৈছিলে কি? ঘটনাটো মোক বুজাই কোৱাচোন। সেই দুৰ্ভগীয়া দিনটোৰ কথা মনত পৰিলে বুকুখনত কিবা বিষ এটা আৱৰি ধৰে। সেইদিনা দেউতা স্কুললৈ বুলি ওলাই গ'ল। দাদা আৰু বৌয়ে মাৰ ওপৰত খং কৰি ঘৰ এৰি গুচি গৈছিল। আৰু ৰাস্তাত গৈ থাকোঁতে সিহঁতৰ এক্সিডেণ্ট হৈ মৰি থাকে। এদিনা স্কুলত থাকোঁতে খবৰটো পালোঁ। ঘৰলৈ গৈ দেখোঁ ঘৰত গোটেই মানুহে আৰু সিহঁতৰ মৃতদেহটো বিচাৰি নাপালে। অৰুণিমা তেতিয়াও এডাল বৃদ্ধৰ কাষৰ দৰে তাত বহি আছিল। মুখ বন্দৰত কোনো চকু পানী নাই, মাথো নিশ্চুপ। বৰদেউতা, এক্সিডেণ্টৰ খবৰ শুনি অৰুণিমাই নিজৰ মুখ হেৰুৱাই পেলাইছিল। ভাগি পৰিছিল তেওঁ। সিহঁতৰ মৃত্যুৰ কথাটো তেওঁ সহজভাৱে বিশ্বাস কৰিব পৰা নাছিল। দিনবোৰ পাৰ হ'ল, সময়বোৰ বাগৰি গ'ল। আজি প্ৰায় 1.5 বছৰ গ'ল, কিন্তু অৰুণিমা আজিও ইয়াতে বহি বাটটোলৈ চাই থাকে। মাত্ৰ এটাই আশা, সিহঁত আহিব, আকৌ অৰুণিমাক মা বুলি মাতিব আৰু মোৰ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি যেন ক'ব, দেউতা মই তহঁতক এৰি ক'তো নাযাওঁ।
একো নহয় নাই একো নহয় আপুনি চিন্তা নকৰিব বৰমাক কোনোবা এখন হস্পিটেলত সোনকালে ভৰ্তি কৰাই দিব বাৰু তেন্তে ঠিকে আছে এটা কাম কৰোঁ মই ভিতৰলৈ গৈ বস্তু বাহানিবোৰ ঠিক কৰোঁ তেওঁক আজিয়ে হাস্পাতাল নিয়াৰ ব্যৱস্থা কৰিব লাগিব ব'ল তাত তোমালোকে দেই